Hey everyone, welcome back to my new vlog. Aru moi eta ready hoi meli jabole ulaisu potharle aru almost goe asu aru potharat jehetu bahut kini pani komi dekhi paise mokoman potharat pani bahute beshi hoi gisle jehetu okoman komise aru jehetu etia aru halba bolo pani naikia hoise karon rodu dile noy kiman kedin man sukarot gotike pani bahut kini komi gol aru amare pothar hoy kini এইখিনি হাল বুয়া হল আৰু এইফালে আহি পালুহি পথাৰলে আৰু ইমানখিনি ৰুবলে দিছে কাৰণ যোৱা ব্লগত মই দেখুৱাইছিলো এইখিনি বাকি আছিল তো গতিকে এইখিনি আজি ৰেডি কৰি দিছে ৰুবৰ কাৰণে আৰু এইফালে আমাৰ ভন্টি আগতীয়াকৈ আহি ৰুই আছে পটাপট পলম নকৰি পটাপট ৰুই মেলি যাব লাগিব ঘৰলে কিমান ধুনিয়া দেখুৱাইছে কমপ্লিট হৈ যোৱাৰ পাছতে পথাৰটো দেখিবলৈ অকমান ধুনিয়া লাগিব আৰু এইফালে বুকা দেখি পাইছে ইমানে ধুনিয়া বুকা এটো দেখি পাইছে ৰুইও খুব ভাল লাগিব এনেকুৱা বুকা থাকিলে ৰুইও খুব ভাল লাগে আৰু এইখিনি কঠিয়া যেহেতু মাটি দি থৈছে সাইডত যাতে ধুনিয়া হৈ থাকে কঠিয়াখিনি ৰুবলৈও ভাল লাগিব তো গাইজ ফাইনালি এতিয়ালৈকে শেষ হোৱা নাই কঠিয়া শেষ হ'ল তো আনিবলৈ গৈছে তেতিয়ালৈকে আমি ভাবিলোঁ বিস্কুট কেইটা মানে খাই লওঁ চাহ লগত আৰু এইফালে আমাৰ ভণ্টিয়ে হিচাপ কৰিছে কেইটা বিস্কুট ল'ম কেইটা ল'ম হয় নাই আমাৰ ভণ্টিয়ে বিস্কুট খাই খুব ভাল পায় নাজানো কেলে দিনটোত 3 পেকেট 4 পেকেট কৰি খাই দিয়ে ৰাইকছৰ নিচিনা সৰু ল'ৰা ইমান নাখায় গম পাইছিলে তাৰপিছতে চাহটো খাই লওঁ তাৰপিছতে কঠিয়া আনিলে তো গাইজ ফাইনালি আমি ৰুই শেষ কৰিলো এয়া দেখি পাইছে এডৰা আৰু বহুতখিনি বাকি আছে আৰু এতিয়া আমি আৰু এইখিনি অকমান কঠিয়া বাচি গল যেহেতু আৰু এইটো ভন্টিয়ে লৈ গৈ আছে ঘৰলে ফাইনালি আহি পালোহি ঘৰলে আৰু এইফালে আমাৰ ভন্টিয়ে ভতিজা ল'ৰাটো মুখ চুখ ধুৱাই দিছে ন চুলা পিন্ধাই দিছে ন তুমি গা ধুৱাই মেলি ধুনীয়াকৈ চুলা পিন্ধাই দিছে আৰু এইফালে আমাৰ ল'ৰাটো লিপষ্টিক লৈ তো গাইজ ফাইনালি মই আহি পালোহি ঘৰলে আৰু গা পা ধুই মেলি ধুনীয়াকৈ এতিয়া জাষ্ট বহি আছো ভাবিলোঁ অকমান ভাত খাই ল'ম তাৰপিছতে অকমান দেৰি শুম কাৰণ গাটো একেবাৰে কিবা লাগিছে ভাগৰ লাগিছে আৰু আমাৰ ল'ৰাটো টোপনি গ'লেই আৰু মই এতিয়া পটাপট ভাতটো খাই ল'ম তাৰপিছতে মই অলপ ৰেষ্ট তো গাইজ ফাইনালি আমি উঠিলোঁ শুই আৰু এইফালে আমাৰ ল'ৰাটো শুয়ে আছে এতিয়ালৈকে কি হল নুঠা নেকি কোৱাৰ কাৰণে ঘাপলে উঠি গ'ল গুড বাই তো কোৱাৰ কাৰণে ল'ৰাটো পটককৈ উঠি গ'ল আৰু এতিয়া মই চিলাম কাপোৰ আজিলৈ ইমানে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আকৌ লগ পাম নেক্সট ব্লগত বাই বাই